আজি অখিল গগৈক ইমান দিনে বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে। তাই প্ৰতিবাদত আজি বৰবাম শাখাই কৃষক মুক্তি সংগ্ৰাম সমিতি আজি মানৱ শৃংখল কাৰ্যসূচী লৈছো। আজি বিজেপি চৰকাৰক আমি কৈ দিব বিচাৰিছো, আমি বৰবামবাসী ৰাইজে হৈ অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, নহলে আমি ইয়াকো জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি এবাৰ সিদ্ধান্ত লৈছো, গাঁৱৰ ৰাইজে আমি এবাৰ পথাৰলৈ যাম আৰু কৰোণাৰ হৈও যুঁজিম আৰু অসমীয়া আৰু অসমৰ হৈও মাত মাতিম। ইয়াৰ কাৰণে যিকোনো পৰিস্থিতি হ'ব, তাৰ কাৰণে সৰ্বানন্দ সোণোৱাল সাজু হৈ থাকক। আজি আমি সকলোৱে সমবেত হৈছো, তাতে অখিল গগৈ আজি ইমান দিনে কাৰাবন্দী হৈ আছে। আমি আজি বৰবাম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শাখা সমিতি হৈ আমি সমবেত হৈছো। অখিল গগৈক যেনেদৰে কাৰাবন্দী কৰি ৰাখিছে, আমি এই আন্দোলন কৰি যাম। এইটো যিটো কৰোণাৰ আতংক হৈ আছে, এই কৰোণাৰ আতংকত আমি যুঁজিম আৰু অখিল গগৈৰ হকেও যুঁজিম। আৰু আমাক কাহ নালাগে আৰু কাহখনক অতি শীঘ্ৰে বাতিল কৰক। আমি অসম চৰকাৰক সকীয়নি দিছো, হিমন্ত বিশ্ব শৰ্মাক সকীয়নি দিছো আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সকীয়নি দিছো যে অতি শীঘ্ৰে অখিল গগৈক মুক্তি দিয়ক। আৰু আমি কাহ কোনোদিনে নেমানো আৰু এই আন্দোলন চলিয়ে থাকিব। আৰু যদি কাহখন বাতিল নকৰে আৰু যদি অখিল গগৈক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি নিদিয়ে, তেতিয়ালৈকে আমি এই আন্দোলন কৰি যাম। যদি এই আন্দোলনৰ চৰকাৰে যদি মানি নলয় আৰু অনাগত দিনত আমি আৰু জংগী আন্দোলন কৰি যাব আমি প্ৰস্তুত আছো। জয় অসম।